আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত লখিমপুৰ লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিক সাঙুৰি আমি এখন বিশাল জনসভাৰ আয়োজন কৰিছিলোঁ। সেই সভাত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰু প্ৰতিগৰাকী বিধায়কে যোগদান কৰিলে। জনসভাখন অভূতপূৰ্বভাৱে সফল হ'ল। মই লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজলৈ, অসমবাসী ৰাইজলৈ কৃতজ্ঞতা জনাইছোঁ। কিবা যদি আপোনালোকে এটা কথা দেখা গৈছে যে ইতিমধ্যে যি ধৰণৰ সমষ্টি পুনৰ্গঠনৰ যি প্ৰক্ৰিয়া চলি আছে, ভূপেন বৰাই এটা কথা কোৱা পৰিলক্ষিত হৈছে। তেওঁ নিজৰ সমষ্টিবাসীকো জনাইছে যে নতুন নতুন ভোটাৰ তেওঁ বিচৰা ভোটাৰ যোগ হ'ব বহুত ঠাইত কংগ্ৰেছৰ, য'ত তেওঁলোকৰ 5,000-6,000 হাৰিছিলে। এইবাৰ নতুন ভোটাৰে তেওঁলোকক জিকাব। প্ৰথম কথাটো হ'ল কংগ্ৰেছো ক'ৰবাত জিকিব পাৰে, ক'ৰবাত বিজেপিও জিকিব পাৰে। অসমবাসী ৰাইজ জীয়াই থাকিব লাগিব, অসমীয়া মানুহ জীয়াই থাকিব লাগিব। মই আশা কৰিম যে কংগ্ৰেছে নতুন মানুহ আহি জিকাৰ পৰিৱৰ্তে অসমবাসী ৰাইজৰ মাজত জিকাৰ প্ৰচেষ্টা আৰম্ভ কৰক। নতুন মানুহ আনি জিকাৰ সপোনটো বাদ দিব লাগে। তাৰ পৰিৱৰ্তে তেওঁলোকে অসমবাসী ৰাইজৰ মাজত থাকি নিৰ্বাচন জিকাৰ বাবে চেষ্টা কৰিব লাগে।